হেল্ল' মোৰ মিনি ব্লগছ লাভাৰ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ পিছ ৰাতিৰ পৰা এয়া মই চেহেৰি কৰি কিনে নামাজ পঢ়ি আছোঁ তাৰপাছত মই অকণমান কাপোৰ তিয়াই থ'ম কাৰণ বহুত লেতেৰা হৈছে এতিয়া তিয়াই থ'লেহে ৰাতিপুৱা ধুব পাৰিম আৰু মই কাপোৰ কানি ধুই লৈ একেবাৰে ফ্ৰেছ হৈ লৈ তাৰপিছত চুলিখিনি অকণমান তেল লগাইছোঁ লগাই একেবাৰে গা মূৰটো ধুই ল'ম কাৰণ ৰোজা ৰাখি আৰু দেৰিলৈকে থাকিলে ভাগৰো লাগে তাৰপাছত আহিলোঁ অকণমান মাইনাৰ ওচৰত যিহেতুকে বৰষুণ আহিছে অকণমান ঠাণ্ডা ঠাণ্ডা ফিল হৈছে এটো কার খুড়ি আম্মার এটো কার খুড়ি আম্মার পেটটো কৈ দিবি দে আম্মাক পেটটো কিন্তু খুড়ি আম্মাৰ দেই সেয়া আপোনালোকে তাইৰ মাত শুনিলেনে কথা ক'ব ষ্টাৰ্ট কৰিছে তাৰপাছত আহি কিনে দেখিলোঁ যে আল্লাহৰ ৰহমতৰ পানী দিছে ইফতাৰৰো টাইম হৈছে চ' অকণমান বৰষুণ এনজয় কৰি কিনে আহিলোঁ ইফতাৰৰ যোগাৰ কৰিব আৰু ইফতাৰত ফ্ৰুটছৰ লগতে ভাত পানীটো আমি জল্দি খাই লওঁ যিহেতু ভতুৱা মানুহ তাৰপাছত ৰাতি শুবৰ টাইমত আকৌ ভোক লাগিল চ' ভাবিলোঁ যে আকৌ অকণমান মেগী খাই লওঁ চ' মিষ্টাৰ আৰু মই আকৌ লাগি গ'লোঁ মেগী পাৰ্টিত আজিলৈ বাৰু এৰিছোঁ বাই বাই